মই জীৱন পাৰ কৰিছোঁ জীৱন যুদ্ধৰ জগতিকা হাই মনাছিল জীৱনে মোৰ সন্মুখে প্ৰত্যাহ্বান আহে সিমানে মই প্ৰত্যাহ্বান ধৰাই ভাল পাইছোঁ মোৰ জন্ম হৈছিল মাজুলীত মোৰ জন্ম হৈছিল ভয় বাইখানৰ জন্ম হৈছিল ব্ৰহ্মপুত্ৰৰ কুমাৰতে এতিয়া আমাৰ ঘৰৰ চালৰ পৰি বৈ গৈছিল এতিয়া আমাৰ পৰিয়ালটো বাস কৰিছিল ওখ মথাউৰিৰ ওপৰত আৰু সেই মথাউৰিৰ ওপৰতেই এগৰাকী সৌভাগ্যৱতী মাতৃৰ গৰ্ভস্থ হৈছিলোঁ মই অতুল পাচনিয়ে বোকাপানীৰ মাজেৰে মই ডাঙৰ দীঘল হৈছিলোঁ সত্ৰৰ সত্য সংস্কৃতিৰ লগত সৰুৰ পৰা ওতঃপ্ৰোতভাৱে মই জড়িত আছোঁ মোৰ 4 বছৰ বয়সতেই আমাৰ সত্ৰখন যেতিয়া গৰা খহনীয়াই লৈ গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে তেতিয়া চৰকাৰে সেই মাজুলীৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আপোনালোকৰ নিচেই কাষত মাধৱপুৰ গাংধৰাৰ মাজত কৰতিবাৰ সত্ৰ সেইখনে মোৰ জন্ম সত্ৰ আছিল বৰ্তমান বৰহৰণৰ পৰা কিছু নিলগত কৰতিবাৰ সত্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰিলে আৰু সেই কৰতিবাৰ সত্ৰৰে ভকতৰ সন্তান মই অতুল পাচনি কিন্তু মোৰ দেউতা যোৰহাট নগৰৰ মাহ পৰ্যায়ত মোৰ দেউতাই এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে যিখন বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান তাৰিখত ভাবি চাব 14 জন এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হৈছে 14 জন অসমৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল মোৰ দেউতাই প্ৰতিষ্ঠা কৰা যোৰহাট টাউনৰ এই বৰুৱা চাৰিআলিৰ কাষৰ যোৰহাট 4 নম্বৰ প্ৰাথমিক বিদ্যালয় আৰু দেউতাই সেই স্কুলখনত শিক্ষকতা কৰি ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰেদি লাভ কৰিছিল ৰাজ্যিক বঁটা আৰু ৰাষ্ট্ৰপতি পুৰস্কাৰ আৰু ৰাজ্যিক বঁটাৰে মোৰ দেউতা সন্মানিত হৈছিল শিক্ষক হিচাপে আৰু সেই দেউতাৰ স্কুলতেই মোক মাজুলীৰ পৰা আনি নাম লগাই দিছিল আৰু দেউতাৰ স্কুলত পঢ়াৰ কাৰণে মই বৰ গুণ্ডা আছিলোঁ অৰ্থাৎ আছিলোঁ কাৰণ হেঁচাৰ ল'ৰা যে এক পণ্ডিতৰ ল'ৰা কোনে পাহে লগৰ ল'ৰাই গুচিয়াই নাকৰ বান্দা উঠাই দিব নাকৰ ফুলকি ছিগিলোঁ লোকৰ বাহিৰে বাহিৰে আন একো পণ্ডিত চুৰ কৰাত মই উস্তাদ আছিলোঁ মোৰ হাতৰে মুঠিত আছিলে মোৰ হাতৰ মুঠটা খিলগুচিয়ে কাৰোবাৰ ঘৰৰ দুৱাৰ ঠেকি আইনা কৰি খিৰিকী আইনা চন কৰি ভাগি গৈছিলে আৰু মোৰ ঘৰলৈ সদায় কমপ্লেইন আহিছিলে দেউতাই পেটেৰে মোৰ পিঠিত ভূগোলৰ মেকাকে পেলাইছিল এডুকেশ্যন লাইফ আগত শেষ কৰি এদিন মই ঘৰৰ পৰা নিৰুদ্দেশ হৈ গ'লো নাইকিয়া হৈ গ'লো ঘৰৰ পৰা ঘৰ চিন্তা হ'ল আমাৰ ল'ৰা অতুল ক'লৈ গ'ল ঘৰত চিন্তা কৰিলে হয়তো অতুল কোনোবা সশস্ত্ৰ সংগঠনলৈ গুচি গৈছে আকৌ চিন্তা কৰে কোনোবাই অতুলক মাৰি পেলালে কিন্তু তাই এমাহৰ পিছতে গম পালে যে অতুল সঠিক জেগাতে গৈ উপনীত কৰিছে মই ঘৰৰ পৰা পলাই গৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ গৈছিলোঁ আৰু সেই ভ্ৰাম্যমাণ থিয়েটাৰতেই প্ৰথম দিনাই আখৰা দিশত এজনী মিঠা বৰণীয়া উজ্জ্বল চকুৰ অভিনেত্ৰীক দেখা পাইছোঁ আৰু প্ৰথম দিনাখনতে কিবা ইলু হৈ গ'ল ইলু মানে ইলুকা পত্ৰ পাই লাগিব মই চুচুক চাবাকে তাইৰ চেনে গৈ গ'লো আৰু I love you. তাই নিশ্চিত হাঁহি এটা লাগে ইয়েছ বুলি কৰিলে বাপেকে আৰু এই হাঁহিলে মই বেছি দীঘলীয়া নকৰিলোঁ এবছৰৰ পিছতে তাই
ধনী জাতিৰ মূৰটো মই মাৰি ফালি পেলোৱাৰ চিন্তা কৰিম ফালি পেলোৱাৰ মানে সেই ফালি পেলোৱাৰ কথা কোৱা নাই দেই শিৰত সেন্দুৰ দিয়াৰ কথাহে কৈছোঁ কিন্তু শিৰত সেন্দুৰ দিয়াৰ প্ৰাক মুহূৰ্তত মোৰ জীৱনত আহিল ধুমুহা ভূমিকম্প চকুৰে সন্মুখ ফুল দেখিলোঁ কাৰণ সেই ছোৱালীজনীক মোৰ ঘৰত কেতিয়াও কোনোবাই গ্ৰহণ নকৰে সেই ছোৱালীজনীক বিয়া পাতিবলৈ মোক কোনেও নিদিয়ে কিয় জানে সেই ছোৱালীজনীক বিয়া পাতিবলৈ কিয় নিদিয়ে জানে কাৰণ মই হৈছোঁ সত্ৰৰ ভকতৰ ল'ৰা আৰু ছোৱালীজনী আছিল কৈৱৰ্ত সম্পদৰ ছোৱালী সত্ৰৰ নীতি নিয়ম বৰ কঠোৰ বৰ কাম ঘৰে মোক কেদ্যপিত্ত কৰাৰ হুংকাৰ দিলে এই অতুল বাবুৰিক মোৰ ঘৰে ঘৰে কেদ্যপিত্ত কৰাৰ হুংকাৰ দিলে সমাজখনে সত্ৰখনে মোক এখনীয়া কৰাৰ হুংকাৰ দিলে চকুৰে মই সৰুৱে ফুল দেখিলোঁ ক'লৈ যাম কি কৰিম কাৰণ ছোৱালী মই হেঁপাহৰে ভাল পাইছিলোঁ অত্যন্ত ভাল পাইছিলোঁ পাগলৰ দৰে ঘূৰি ফুৰিছিলোঁ ৰাস্তাই ৰাস্তাই এদিন হঠাৎ এটা গানৰ কৰি মোৰ কাণত সোমাল সেই গানটোৱে মোক প্ৰত্যাহ্বান ৰক্ষা কৰিবৰ কাৰণে প্ৰেৰণা দিলে সাহস দিলে সেই গানটো আছিল ডক্টৰ ভূপেন হাজৰিকাৰ এটি অনবদ্য গীত যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুয়োকে বিয়া পাতে ৰাম বিয়া পাতে যদি যুৱতী অনামিকা গোস্বামী যুৱক প্ৰশান্ত দাসৰ লগত বিয়া পাতে তেনে মই অতুল পাচলি অনিমা দাসক অনিমা পাচলি কিয় কৰিব পাৰিম সমাজক প্ৰত্যাহ্বান জয় চেলেঞ্জ জয় সেইজন জগতগুৰু শংকৰদেৱে এইখন বৰ সংঘৰ চিন্তা কৰিছিলে জাতিবৰ্ণ জমনি পিঠে সকলোকে একগোট কৰি বৰ সংঘৰ সপোন দেখিছিলে ৰামুক মিচিং কছাৰী দেউৰী আনকি ইছলাম ধৰ্মৰ মানুহক সংঘৰ সংঘ দীক্ষিত কৰিছিলে কিন্তু গুৰুজনা গুচি যোৱাৰ পিছত জগতগুৰু গুচি যোৱাৰ পিছত শিষসকলে আকৌ আমাৰ সমাজখন ভাঙি চিঙি ধান পান কৰি পেলালে আৰু ভূপেন হাজৰিকাৰ সেই গীতত উদ্ধত হৈ মই অনিমা দাসক অনিমা পাচলি কৰিলোঁ মোক ঘৰত সোমাবলৈ নিদিয়ে সৰু ৰুম এটালৈ ভাড়া ঘৰ লৈ পেলাই মই জীৱন অতিবাহিত কৰিলোঁ ইনকম চৰ্ট বুলি ল'বলৈ নাই আপোনালোকে শুনি আচৰিত হ'ব এসময়ত মই হাজিৰা কৰিছিলোঁ ইয়াৰ পিছত মই হাজিৰা কৰিছিলোঁ সৰু পেট্ৰল লৈ পেলাই পান কাপোৰৰ দোকান দিছিলোঁ মানুহৰ ঘৰে ঘৰে ৰং দিছিলোঁ হাতত বাতৰি কাকত আৰু আলোচনী লৈ বাছে বাছে লৈ সহায় কৰিছিলোঁ দিনত হ'লে জীৱন যুদ্ধৰ লগত সংগ্ৰাম ৰাতি হ'লে নাট্য মন্দিৰত নাটকৰ লগত আন্দোলন দিনত সংগ্ৰাম জীৱনটোৰ লগত ৰাতি হ'লে নাটকৰ লগত সংগ্ৰাম আৰু এদিন ভগৱন্ত প্ৰভুৱে চকু মেলি চালে মোৰ সেই অপৰিসীম কষ্ট দেখি এদিন সেই ফুটপাথৰ পৰা দাঙি আনি মোক গুৱাহাটীলৈ লৈ আহিলে আৰু মই আজি অসমৰ এজন ব্যস্ত অভিনেতাত পৰিণত হ'লোঁ আপোনালোকৰ চিনাকি অতুল পাচলি